নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ এনে এটা ভিডিঅ'ৰ মাজলৈ। আৰু ইতিমধ্যে আপোনালোকে মোৰ চেনেলত ভিডিঅ' দেখিছিলেই। জুনিয়ৰ জুবিন ৰূপে খ্যাত মাধৱ বৰাই কিমান জনপ্ৰিয়তা লাভ কৰিছে ছ'চিয়েল মিডিয়াত, সেয়া আপোনালোকে ইতিমধ্যে দেখিছে। আৰু মোৰ চেনেলতো আপোনালোকে যথেষ্ট মৰম দিছে ভিডিঅ'টোত, তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আজি আমি জানিবলৈ বিচাৰিম যে জুনিয়ৰ জুবিনে কিয় কান্দিবলগীয়া হ'ল আৰু হাৰ্টথ্ৰব জুবিন গাৰ্গে তেওঁৰ বিষয়ে কি ক'লে, চাওঁ আহক। বেয়াই লাগে ন। মই দেউতা মই লৈ জেগা দিলো খেলা ঘৰ গুচি যাওঁ, এইটো বেলেগ উপায় নাই আৰু। আমাৰ লগত আছে জুনিয়ৰ জুবিন ৰূপে খ্যাত মাধৱ বৰা। আৰু মাধৱ বৰাই জুবিন গাৰ্গৰ মিমিক্ৰি কৰি ছ'চিয়েল মিডিয়াত যথেষ্ট সমাদৰ লাভ কৰিছিলে, সেয়া আপোনালোকে ইতিমধ্যে গম পাইছে সকলোৱে। কিন্তু মাধৱ বৰাৰ এই মিমিক্ৰিক লৈ হাৰ্টথ্ৰব জুবিন গাৰ্গে কি মন্তব্য প্ৰকাশ কৰিলে, মানে জুবিনে অলপ পগলা বুলি ক'লে, পাগল বুলি ক'লে। তুমি জুবিন গাৰ্গক ইমান ভাল পোৱাৰ পিছতো জুবিন গাৰ্গে কিয় এনেকৈ তোমাৰ কথা ক'লে? নাজানো এইটো কিহৰ কাৰণে কৈছে। মই জুবিন দাৰ মিমিক্ৰিও নকৰোঁ, মই জুবিনক ভাল পাওঁ কাৰণেহে মই মাতটো ওলাওঁ। মই বেলেগক ভাল নাপাওঁ নহয়, জুবিনক ভাল পোৱাৰ কাৰণেহে মই মাতটো ওলাওঁ। আৰু জুবিনৰ বাহিৰে মই কাকো ভাল নাপাওঁ। জুবিন দা এজনেই আৰু। ভগৱানে যদি ইমান মই হঠাৎ কৈ দিব বুলি মই ভবাই নাছিলোঁ। এইটো পাগল বুলি যে কৈ দিব, জুবিন দাই কৈছিলে সি এটা পাগল হ'ব। চাইক'লজিত মোক সোমাই লৈছিলোঁ, লাইফত একো কৰিব নোৱাৰে। তুমি কেতিয়াবা ভাবিছিলানে তেনেকৈ ক'ব বুলি? মই তেনেকৈতো ভবাই নাছিলোঁ আচল কথা ক'ব। আৰু হঠাৎ পগলা কৈ দিব বুলি মই ভবা নাছিলোঁ। মই দাদাই ভাবিছোঁ দাদাই ক'ব, কৰি যা আৰু গান চান গাই যা। জুবিন দাক তুমি কিমানখিনি ফ'ল' কৰা সেয়া হয়তো তেওঁ জ্ঞাত, বা তোমাৰ ষ্টেজ প্ৰগ্ৰেমবিলাক বা মিমিক্ৰি সেইসমূহ চাগে ভিডিঅ' জুবিন দাই তোমাৰ চাইছে। গতিকে এতিয়া জুবিন দাই তোমাক লৈ এইখিনি কথা কোৱাৰ পিছত তুমি ভাবানে যে জুবিন দাক তুমি লগ কৰিব পাৰিম বুলি? দাদাইতো লগ নিদিব চাগে, মই যিটো দেখিছোঁ। এতিয়া পাগল বুলি কৈ দিলে, এতিয়া মই পগলা হ'ব পাৰোঁ আৰু জুবিনক লগ ধৰিমেই। কিন্তু তুমি যিহেতু এতিয়া ষ্টুডেণ্ট, যথেষ্ট সৰু ল'ৰা, তোমাক পঢ়া শুনাত গুৰুত্ব দিবলৈ কৈছে, কি ক'বা? সেইটো গুৰুত্বত থাকিব আৰু। খানত পঢ়ি আছোঁ, আজি এক্সামো আছে, কাইলৈ ইংলিছ আছে। চ' গান চান গাই যাম আৰু এনেকুৱা চেষ্টা থাকিবই। আৰু মঞ্চত বিচাৰিলে মই যাম। জুবিন দাই তোমাক জুবিন দাক মূৰত সোমাই ল'ব হাক দিছে, পঢ়া শুনাখিনি কৰি ল'ব কৈছে আগত, কি ক'বা? এতিয়া জুবিন দাক ভাবিছিলোঁ দাদাৰ ঘৰলৈ যাম, দাদাই লগ দিব চাগে এদিন হ'লেও। দাদাইতো ভগৱান, মোৰ কাৰণেতো ভগৱান, বেলেগৰ কাৰণে নাজানো। এতিয়া যিখিনি গান গাইছে আৰু কথা জানিবলগীয়াও গান গাইছে। গান গালেও জুবিন দাই হ'ব, আৰু কোনেনো গান গাইছে ইমান ভাল ভাল গান। আৰু জুবিন দাৰে গান আমি গুণগুণাই থাকোঁ, লগৰ হ'লোঁ, ঘৰত হ'লোঁ, বেলেগত হ'লোঁ, বিয়াত হ'লোঁ, জুবিন দাৰে গান বাজিব। বাৰ্থডে হ'লোঁ, জুবিন দাৰে গান বাজিব, আৰু কাৰো নাবাজিব। মইতো কাৰো নলগাওঁ জুবিন দাৰ বাহিৰে। ঘৰৰ সকলোৱে জুবিন দাৰ সেই ইণ্টাৰভিউটো চাইছে, তোমাক কি বুলি কৈছে ঘৰৰ মানুহে? মায়ে অকণমান দুখ পাইছে আৰু, ল'ৰাটোক তেনেকুৱা ক'ব নালাগিছিলে। ল'ৰাটোৱে মই জুবিন দাক ক'বলৈ মই এনেও নিদিওঁ। তেনেকুৱা জুবিন দাই ক'ব বুলিতো মই ভবাই নাছিলোঁ। দেউতাই কৈছে তইতো জুবিন দাক হ'বলৈ যোৱা নাই, তই জাষ্ট মিমিক্ৰিহে কৰ, তই জুবিন দাক ভাল পাই বুলি কৰ, এনেতো নকৰ, আৰু বেলেগৰতো নকৰি। আৰু নকৰোঁ মই এইবিলাক, কৰিম, সেইটোৱে কথা। ৰাইজে এটা কথা স্পষ্ট হ'ব বিচাৰিছে যে তোমাক যদি এতিয়া ৰাইজে বিচাৰে পাবনে নাই, বা তুমি পঢ়া শুনাৰ ক্ষেত্ৰত এই কথাখিনি শুনাৰ পিছত কেনেকুৱা সিদ্ধান্ত ল'লা? ভালছে পঢ়োঁ, আৰু দাদাই যদি বেয়া পাইছে নকৰোঁ আৰু। গান চান চেষ্টা কৰিম, গান চান গাম। ৰাইজে এটা কথা জানিব বিচাৰে, তোমাক যদি পুনৰ বিহু মঞ্চত বিচাৰে পাবনে নাই? মাতিলে পাব। মাধৱ সদায় আছে, জুনিয়ৰ জুবিন নহয়, মই মাধৱ বৰা। মাধৱ বৰা সদায় আছে, জুনিয়ৰ জুবিন হৈ মই নাযাওঁ। সেইটোৱে কথা। ৰাইজৰ এইটো জুনিয়ৰ জুবিন থাকিবই, এইটো বিতৰ্ক কৰি লাভ নাই। জুবিন গাৰ্গ হোৱাটো সহজ নহয় বুলি ক'লে জুবিন দাই, কি ক'বা?
অঁ তেনেকুৱাতো ময়ো হ'বলৈ যোৱা নাই ন মানুহে কৈছে জুবিন জুবিন কিছুমানে ঠাট্টাও কৰে মইতো দেহা বৰণটো জুবিন নহয় কিছুমান মানুহ আছে আৰু কিছুমান মদ খাই জুবিন মই নেমাতো সি পগলা বুলিহে কওঁ মই জুবিনটো মোৰ নহয় জুবিন আছে গুৱাহাটী তই গুৱাহাটীত যা মাতিবলৈ মইতো জুবিন নহয় মই মাধৱ বৰা জিনিয়ৰ জুবিন নহয় মই আমাৰ কাৰণে জুবিন দা ভগৱান সদায় মই ভাল পাই যাম কথাটো শেষবাৰৰ বাবে জুবিন গাৰ্গক তুমি কি ৰিকুৱেষ্ট কৰিবা কি অনুৰোধ কৰিবা তোমাৰতো চাগে লগ পাবলৈ বহুত মন আছে বুকুত আছে জুবিন দা মেইন কথা জুবিন দাক লগ পাবলৈ বহুত মন এটা আছে এতিয়াও আছে মন পাবলৈ এতিয়াও আছে আৰু সদায় থাকিব জুবিন দাক লগ কৰিবাই মানে অঁ জুবিন দাই লগ দিলে কৰিম জুবিন দাই যদি বেয়া পায় নকৰোঁ মাধৱ বৰাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ